পুৰৈ শাক মোৰ মানুহজনে খাই খুব বেয়া পায়, পিছে মই হ'লে খুব ভাল পাওঁ। আৰু যিসকল মানুহে পুৰৈ শাক বেয়া পায় এই ৰেচিপিটো ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। কাৰণ এনেকৈ পুৰৈ শাক বনালে বহুত বেছি খাবলৈ টেষ্টি হয়। আৰু প্ৰথমতে পুৰৈ শাকখিনি খুব ধুনীয়াকৈ ধুই মেলি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু আজি বনাই আছিলোঁ পুৰৈ শাকৰ খাৰ। তো এয়া সৰু মাছেৰে বনাম যিহেতু, সৰু মাছ কেইটামানো ফ্ৰাই কৰি লৈছোঁ। আৰু একেবাৰে কম তেলতে দিছোঁ কেইটামান কালজিৰা আৰু গোটা নহৰু। সেইখিনি ফ্ৰাই কৰি লৈ মাছকেইটা মই ছাইডকৈ থৈছিলোঁ, যিহেতু মাছকেইটা মই ইয়াত মানে পুৰৈ শাকৰ লগত খাৰৰ লগত দিয়েই দিম। আৰু এয়া পুৰৈ শাকখিনিতে হালধি আৰু নিমখ দিছোঁ অকণমান, একদম এক চিকুট হালধি দিছোঁ। কাৰণ কিয়, খাৰৰ লগত হালধি নিদিলেও হয়, পিছে মোৰ মানে কালাৰটো একদম ভাল নালাগে, চ' মই একদম এক চিকুট হালধি দিওঁ। আৰু এয়া ঘৰত বনোৱা আছিলে কলা খাৰ, সেয়া দি তাত কেইটামান কেঁচা জলকীয়া দিছোঁ। আৰু এইখিনি অকণমান টাইম ভাজিলেই হৈ যায়, কাৰণ খাৰ যিহেতু দিয়া আছে আৰু শাকজাতীয় বস্তু খুব সোনকালে গলি যায়। আৰু এই খাৰৰ আঞ্জাখন খাই ইমান টেষ্টি নহয়, যদি